নমস্কাৰ, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। পুনৰ মুছলমানে চলাইছে চোৰাংচোৱা বেহা। ধুবুৰীত মৰাপাটৰ চোৰাং বেহা চলাইছে পূৰ্ববৰ্গীয় মুছলমানে। ক'ত পাইছে এই সাহস আৰু কাৰ সাহসত চলাইছে এই বেহা? এই মুহূৰ্তৰ সবিশেষ খবৰ। ধুবুৰীত মৰাপাটৰ চোৰাং বেহা চলাইছে একাংশ পূৰ্ববৰ্গীয় মুছলমানে। বাংলাদেশৰ পৰা ধুবুৰীলৈ একাংশ লোকে চোৰাংভাৱে আনে মৰাপাট। অপৰাধীৰ ভূস্বৰ্গত পৰিণত ধুবুৰীৰ ভাৰত-বাংলাদেশৰ সীমান্ত। আন্তঃৰাষ্ট্ৰীয় নদীপথেৰে বাংলাদেশৰ পৰা ধুবুৰীলৈ মৰাপাটৰ চোৰাং সৰবা। বাংলাদেশৰ কন্যাবাৰী, বালাহাট, চৈধ্যগুৰি আৰু ঝাউকুটিত উৎপাদন হয় অত্যাধিক মৰাপাট। বাংলাদেশৰ গাঁওসমূহৰ পৰা কম মূল্যত একাংশ মাফিয়াই ক্ৰয় কৰে এই মৰাপাট। কুইণ্টেলে কুইণ্টেলে মৰাপাট যন্ত্ৰচালিত নাৱেৰে লৈ আনে ধুবুৰী টাকিমাৰীলৈ। তাৰ পাছত একাংশ ব্যৱসায়ী কেইবাটাও নৈৰ ঘাটলৈ লৈ আনে মৰাপাটসমূহ। পূৰ্ববৰ্গীয় মূলৰ কেইজনমান সংখ্যালঘু ব্যৱসায়ীয়ে চলাই আছে এই বৃহৎ সিন্ডিকেট। নীৰৱ কৃষি বিভাগ নিয়ন্ত্ৰিত বজাৰ সমিতি। এই সিন্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব ধুবুৰীৰ আৰক্ষী প্ৰশাসনে? এই মুহূৰ্তৰ আনটো খবৰ। শিৱসাগৰৰ ডিচিক অন কেমেৰাত ধমক দিলে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ সেৱক হৈ ৰাইজৰ বাবে কাম কৰক। মিনিষ্টাৰৰ পৰা বাচিবলৈ কাম কৰি দেখুৱালে নহ'ব। মই বেলেগ MLAৰ দৰে নহয়। কাম যদি কৰিব নোৱাৰে তেন্তে শিৱসাগৰ এৰি গুচি যাওক। ডিচি হয়, ডিচিৰ দৰে কাম কৰক। মোৰ সমষ্টিৰ 46,000 বানাক্ৰান্তক প্ৰতাৰণা কৰিবলৈ নিদিওঁ মই। 46,000ৰ এটা পৰিয়ালক কমিলেও কথা বেয়া হ'ব। ৰাইজৰ সৈতে খেলা কৰিবলৈ নিদিওঁ। কথা সলনি নকৰিব, কাম কৰক, অন্যথা কথা বেয়া হৈ যাব। টেবুলত ঢকিয়াই ধমক দিলে অখিল গগৈয়ে। শিৱসাগৰৰ ডিচিক অন কেমেৰাত ধমক দিলে বিধায়ক অখিল গগৈয়ে। পুনৰ হোজাই আৰক্ষীয়ে আটক কৰিলে 4জন চাইবাৰ অপৰাধীক। হোজাই আৰক্ষীৰ জালত 4 দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। এই 4জন হৈছে আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ। সন্দেহজনকভাৱে ATMত টকা ওলাই থাকোঁতে আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰিছে বাহন, ATM কাৰ্ড, চিম কাৰ্ড আৰু চিল। আৰু লগতে মোবাইল ফোন, লেপটপ আৰু বিভিন্ন সামগ্ৰী আটক কৰে আৰক্ষীয়ে। কামপুৰৰ পৰা হোজাইলৈ 4চকীয়া বাহনযোগেৰে আহিছিল এই 4 অভিযুক্ত। বৰ্তমান হোজাই আৰক্ষীয়ে নিজ জিম্মাত লৈ চলাইছে তদন্ত। হোজাই আৰক্ষীৰ জালত 4 দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক আটক কৰা হয়। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। অসমৰ গাড়ীক পুনৰ টাৰ্গেট কৰি মেঘালয়ৰ যুৱকে। বৰ্ণিহাটৰ পৰা ঘূৰাই পঠাইছে অসমৰ গাড়ী। এখনো গাড়ী যাবলৈ দিয়া নহয় মেঘালয়লৈ। দুয়োখন ৰাজ্যৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু অধিক উত্তপ্ত হৈ পৰিছে অসম আৰু মেঘালয়ৰ পৰিস্থিতি। এফালে যোৰাবাটত প্ৰতিবাদ, আনফালে বৰ্ণিহাটত প্ৰতিবাদ। অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ সকলো বাহনত বাধা প্ৰদান। খাচী ছাত্ৰ সন্থাৰ পিছত এইবাৰ খাচী গাৰো পিপল ফেডাৰেশ্যনৰ প্ৰতিবাদ। অসমৰ গাড়ীক পুনৰ টাৰ্গেট মেঘালয়ৰ যুৱকৰ।